পাৰ হৈ গ'ল তেখেতকচোন পইচাটো ঘূৰাই দিবলৈ ঘৰত এটকাটো জমা হোৱা নাই কেনেকৈ বাৰু এতিয়া পইচাটো ঘূৰাই দিওঁ হে ভগৱান চকু মেলি চাবা আৰু নাই মই বাইদেউটোক যাই পইচা অলপ ধাৰে লৈ আহোঁ বাইদেউ মোক পইচা অলপ ধাৰ লাগিছিল মই আপোনাক 5 দিনমানৰ ভিতৰতে ঘূৰাই দিম হ'ব বাৰু বাইদেউ নালাগে আনিচোন পইচা ধাৰে দিবলৈ টান কৰে ভিখাৰী হ'ব পাৰোঁ কিন্তু আমাৰো এটা জীৱন আছে মানুহে আমি পইচা ঘূৰাই নিদিওঁ বুলিয়ে ভাবা নেকি আজি এমাহ পাৰে হৈ গ'ল তেখেতে পইচাটো আজি দিবই লাগিব বাইদেউ থাকিলেও বাইদেউ পিছত টানে কৰিলে পানী এগিলাচ লৈ আহিবাচোন আমি দুখীয়া মানুহ ক'ত পইচা দিব নাই তেখেতক আজি কিবা কৰি খেদাব লাগিব তাকেতো এতিয়া তেখেতে আজি আহিবহে হেন পাইছোঁ তোমাৰ তাৰ আগৰ পইচা কিবা থোৱা নাইবা গিলাচটো লৈ যোৱা তেখেতেতো এতিয়া আহি পাবই এই 4 দিনমানতে মই তেখেতৰ পইচাটো ঘূৰাই দিম বহুত দিনেই হ'ল তেখেতৰ পইচাটো অনা এমাহ পাৰ হৈ গ'ল তেওঁ মই তেখেতৰ পইচাটো ঘূৰাই দিব পৰা নাই আৰু 4 দিনমানত মই তেখেতৰ পইচাটো ঘূৰাই দিব লাগিব আৰু মোৰ নামত থকা মাটিখিনি মই তেখেতক দি দিব নোৱাৰোঁ এইটো আছিল দুখীয়া জীৱন পাৰ্ট 2 আৰু পাৰ্ট 3 যদি আপোনালোকৰ মাজত দিব লাগে আমি তেনেহ'লে আমাক কমেণ্ট কৰিব আৰু আমি কমেণ্ট কৰিলে আমি উৎসাহ পাওঁ দেচোন আৰু দুখীয়া জীৱন পাৰ্ট 2 যদি আমি মৰম পাওঁ তেনেহ'লে আপোনালোকৰ মাজলৈ দুখীয়া জীৱন পাৰ্ট 3টো দিবলৈ আপোনালোকৰ মাজলৈ আমি চেষ্টা কৰিম ধন্যবাদ